নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত। আগতীয়াকৈ মানে মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে নিজৰ পৰিয়ালৰ লগত মিলি পাতি থাকক আৰু ভালে কুশলে থাকক আৰু এনেকাই উৰুকা ৰাতিটো ফেমিলিৰ লগত এনজয় কৰক আৰু এনেকাই। তাৰপিছত বহুতৰ চাগে বিহু পিঠা চিঠা বনাইছে চাগে, আমাৰো বনাব মানে কালি ৰাতি বনাব আৰু তাৰপিছত ঢেৰ কিবাকিবি আয়োজন কৰা হৈছে আৰু গোটেই ঘৰত গৈ মেলি দেখাম আৰু আপোনালোকৰতো চাগে বিহুত পিঠা চিঠাটো লাড্ডু, তাৰপিছত বৰা চাউলৰ পিঠা এইকেইটা আমাৰো এনেকাই বনায় মানে গাখীৰ পিঠা বনাব, তাৰপিছত বৰা চাউলৰ পিঠা, লাৰু চাৰু যদি থাকে লাৰু চাৰু এনেকাই বনাব আৰু মানে আৰু আপোনালোকক অলৱেজ ৱেলকাম, মানে যেতিয়া পাৰে আহি যাব আৰু এনেকৈ। আৰু বন্ধুসকল, আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। আমাৰ ইয়াত মানে পূৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা, আৰু যিহেতু ঠাণ্ডা বতৰ এইফালে মাংসকে লৈ আনিলোঁ, মানে অলপ আগত দোকানত গৈছিলোঁ তো তাকে এতিয়া লৈ আনিলোঁ। তাৰপিছত মায়ে বনাব আৰু এইফালে। আৰু বন্ধুসকল মানে নাৰিকল গোটেই আনি থৈ দিছে। এইফালে চাব বিচনাৰ তলত গোটেই থৈ দিছোঁ, মানে নাৰিকল এইকেইটা গোটেই কাটি বাকলি গুচাই থৈ দিব লাগিব আৰু আগতীয়াকৈ। আৰু এইফালে মানে আৰু বন্ধুসকল এইফালে বজাৰ চজাৰ লৈ আনিলোঁ। ইয়াত আখৈ আছে, তাৰপিছত শাক পাচলি যি পাইছিলোঁ। তাৰপিছত মোৰ এটা বস্তু বহুত ভাল লাগে, মানে এইটো কালি ঘুগুনি বনাব, তো এইটো সৰু সৰু আলু হয়, মানে এইফালে আলু লৈ আনিছে। তাৰপিছত এইফালে মানে 5 কেজি জহা চাউল মানে বৰা চাউল আৰু এইটো পিঠা বনাবৰ কাৰণে আনি থৈ দিছে। আৰু এইফালে কল পূজা এটা কৰা হয় মানে আমাৰ 15 তাৰিখ, মানে এই চিৰা আছে। তাৰপিছত ইয়াত ফুলকবি আনি থৈ দিয়া আছে। আৰু এইফালে চাব মানে কেইটামান নাৰিকল আছিলে, তো এইটো গুচাই থৈ দিলোঁ, আৰু কেইটামান আছে আৰু এইটো কালিলৈ গুচামগৈ। আৰু এইফালে দুটামান গুচাই থৈ দিছোঁ আৰু এইফালে। আৰু বন্ধুসকল মোৰ মানে লাইফৰ এটা ৰিয়েলিটি কম, মানে যিহেতু মই ইমান ধনী ঘৰৰ ল'ৰাও নহয়, মানে যেন তেন চলিব পৰাকৈ হৈ আছে আৰু মানে যিমানখিনি পাৰোঁ আপোনালোকক তেনেকুৱাই ব্লগটো দেখাব চেষ্টা কৰি আছোঁ। মইতো সদায় মানে এনেকুৱা হয়, সদায়তো য'তে ত'তে গৈ থাকিব নোৱাৰোঁ, পইচাৰো কথা আছে ন, পইচা পাতি লাগে। আৰু এইটো যিমানখিনি পাওঁ মানে এইটো যেন তেন এনেকুৱাই চলি যায় আৰু তথাপিও মাজে মাজে যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে বেয়া চেয়া নাপাব, ট্ৰেভেলিং ব্লগ দিব পৰা নাই ভালকৈ। আৰু বন্ধুসকল এইফালে চাব ধুনীয়াকৈ কমলা, এইফালে ধনিয়া জলকীয়া দি একদম ধুনীয়াকৈ সানিছোঁ। এইফালে চাব ছাইমুখৰ পানী ওলাই গৈছে একেবাৰে ঠাণ্ডা বতৰত, মানে আৰু এনেকুৱা হয় মানে বতৰত নাখালে ভাল নালাগে ন, এইটোৱে এতিয়া মজাকৈ খাম। আৰু এইফালে সানি একেবাৰে গোটেই ৰেডি চেডি কৰি থৈ দিলোঁ আৰু এনেকৈ ল'লোঁ। তাৰপিছত এইফালে মজা মজা লাগিছে দে, খাই চাব আপোনালোকে, এনেকৈ মজা লাগে কিন্তু। The next day. গুড মৰ্ণিং বন্ধুসকল, যিহেতু আজি উৰুকাৰ দিন আৰু উৰুকাৰ বজাৰ দেখাই আছোঁ আপোনালোকক ৰাতিপুৱা। এইফালে চাব গোটেই মানে একদম নাৰিকল চব্জি, এইফালে গোটেই কমলা মুড়ি লাৰু চিৰা চব লৈ বহিছে। আৰু এইফালে চাব বন্ধুসকল দোকানৰ পৰা আহিলোঁ, আৰু এইফালে চাব ভণ্টিয়ে মানে গুড়ি খুন্দি আছে। আৰু এইফালে খুন বেয়া দি আছে। এইফালে কি পিঠা বনাবি এইটো আজি? বৰা চাউলৰ পিঠা। আৰে কি পিঠা নামটোতো কবি? কি অঁ তিল পিঠা বনাবি ন? আৰু বন্ধু আৰু গাইছ এইফালে মানে তিল পিঠা বনাব, তো তাৰ কাৰণে এইফালে ভণ্টিকে কামটো দিয়া হৈছে। সকলে এইফালে চাব মানে পূৰা একেবাৰে বিহুৰ প্ৰিপেৰেশ্যন চলি আছে, মানে এইফালে নাৰিকল ৰুকি আছে মানে ভণ্টিয়ে। তাৰপিছত এইফালে মায়ে মানে এইফালে কিবা কামত গৈছে। আৰু তাৰপিছত এয়া চব্জি বনাই আছে, মানে দুপৰীয়া ফুলকবি আলু চব্জি, তাৰপিছত এয়া বেঙেনা ভাজি, আৰু এয়া দুপৰীয়া বনাইছিলে মানে বন্ধাকবি চব্জি, মানে মটৰৰ লগত বনাইছিলে। আৰু তাৰপিছত ৰাতি বুম খানা আছে, মানে এইটো দেখাম আপোনালোকক কি আছে, গোটেই আয়োজনটো ৰাতিয়ে দেখামগৈ। আৰু বন্ধুসকল এয়া চাব গাখীৰ পিঠা বনাবৰ কাৰণে প্ৰথমতে গাখীৰটো শুকোৱা হয় মানে ধুনীয়াকৈ। এইফালে চাব এতিয়া এইটো প্ৰায় শুকোৱা হ'ব, আৰু এইফালে তলত জুই লগাই দিছে মানে ধুনীয়াকৈ। তাৰপিছত এইটো এনেকৈ শুকাই থাকিব আৰু লাহে লাহে। ইয়াৰ ক্ষীৰটো যোনটো ওলায় তাৰ পিঠাৰ ভিতৰত সোমাই দিয়ে, মানে খাবলৈ মজা লাগে বস্তুটো। বন্ধুসকল এয়া চাব গাখীৰৰ যোনটো ক্ষীৰ আছিলে নহয়, এইটো চাব এয়া ক্ষীৰটো হৈ ৰেডি। আৰু এইফালে মানে চাউলৰ গুড়ি হয় ন মাইটো, এইফালে চাউলৰ গুড়ি যোনটো গাখীৰ পিঠা বনাব যে, এয়া চাব ৰেডি কৰি থৈ দিছে, ৰাতিকৈ বনাব। আৰু এইটো বন্ধুসকল দোকানৰ পৰা আহিলোঁ, আৰু আহিয়ে চাই পালোঁ গোটেই পিঠা চিঠা বনাই মানে গোটেই মা আৰু ভণ্টিয়ে ৰেডি কৰি থৈ দিছে। এয়া চাব এয়া বৰা চাউলৰ পিঠা, ইয়াতো বৰা চাউলৰ পিঠা, আৰু এই নাৰিকল আছে আৰু বনাবৰ কাৰণে এয়া গাখীৰ দিয়া পিঠা, পাতি চাপ্তা বুলি কয় আৰু আমাৰ বঙালীত। ধুনীয়াকৈ এনেকৈ বনাই ৰেডি কৰি থৈ দিছে, আৰু কালিয়ে খোৱা হ'ব আৰু যিহেতু। আৰু দৈও মানে অৰ্ডাৰ কৰি থৈ দিছে। এইবাৰ ঘৰতে বনাওঁ বুলি ভাবিছিলে, কিন্তু নবনালে আৰু দৈটো। তাৰপিছত এয়াই আৰু আয়োজন বাকী আছে ৰাতিলৈ, এইটো গোটেইখিনি আপোনালোকক দেখাম। আৰু বন্ধুসকল এয়া চাব মোৰ কাজিন ব্ৰ আহিছে মানে আজি পাৰ্টি খাবলৈ। আৰু এইফালে চাব ছাগলী মাংস আছে, মানে এইফালে ধুনীয়াকৈ বনাব আৰু এইফালে মায়ে। আৰু এইফালে
ফ্ৰাইড ৰাইচ নে কিহৰ কাৰণে আৰু এইফালে বন্ধুসকল ফ্ৰাইড ৰাইচ বনাবতো এইটো কাৰণে এইটো কি চিম নেকি অঁ ফেচবিনটো ফ্ৰাই কৰি আছে মানে এইফালে তাৰপিছত আৰু এইফালে মানে মটৰ পিঁয়াজ নহৰু চব গুচাই থৈছে আৰু বন্ধুসকল আৰু এইফালে চাব আলুটো ধুনীয়াকৈ ফ্ৰাই কৰি থৈছে আৰু বন্ধুসকল ফ্ৰাইড ৰাইচ বনোৱাটো নেদেখালোঁ মানে কি হ'ল 31 ডিচেম্বৰ দিনাখনো বনাইছিলোঁ তো তাকে ভাবিলোঁ যে এদিন দেখুওৱা হ'লে আৰু কি দেখাম ন তাকে ডাইৰেক্ট খোৱাটোৱে দেখামগৈ আৰু মানে মাছ ফ্ৰাই আছে মাংস আছে ফ্ৰাইড ৰাইচ আছে চালাড আছে এইকেইটাই আৰু মানে আজি খোৱাটো আৰু তাৰপিছত এতিয়া এইফালে বাঢ়ি আছে মানে একফালৰ পৰা তাৰপিছত এতিয়া খাবই লাগে মানে মোক আৰু বন্ধুসকল এইফালে চাব ইয়াত ফ্ৰাইড ৰাইচ তাৰপিছত ইয়াত মাংস মাছ ফ্ৰাই চালাড খানা মানে পূৰা হেভি আজি এইটো ফ্ৰাইড ৰাইচ এইফালে আছে এইফালে এনেকৈ ধুনীয়াকৈ ফ্ৰাইড ৰাইচটো সানি লৈছোঁ এইফালে তাৰপিছত এইফালে মাংসটো লৈ লৈছোঁ এনেকৈ সানি মজা লাগিছে দেই খাই পেলাই খাই থাক দেই ভালকৈ কেনেকুৱা হৈছে টকা ন বন্ধুসকল খোৱা বোৱা হ'ল আৰু একদম মানে পেটত জেগা নোহোৱা হৈ গ'ল চ' আজি ভিডিঅ'টো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' এতিয়া টিল দেন টাটা বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'